নমস্কাৰ আপুনি চাই আছে অৰুণোদয় অফিচিয়েল ইউটিউব চেনেল বন্ধুসকল আজিৰ দিনটোত ওলাইছে এটা বিশেষ খবৰ আৰু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কিয়নো ভাৰত আৰু চীনৰ মাজত চলি থকা সংঘাতৰ মাজতে ভাৰতত নিষিদ্ধ কৰা হৈছে কেইবাটাও চীনা এপছ তাৰ ভিতৰত আছে টিকটক বিউটি প্লাছ জেণ্ডাৰক ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ এপছ ভিডিঅ'টোত সকলোখিনি কথা আপোনালোকক জনাই দিম ভিডিঅ'টো আপোনালোকে মনোযোগেৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই যেতিয়া নতুনকৈ ভিডিঅ' আপলোড কৰোঁ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত যায় তেল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ টিকটক বিউটি প্লাছ ইউচি ব্ৰাউজাৰ কেম স্কেনাৰ এপ বন্ধ ভাৰতত নিষিদ্ধ হ'ল টিকটক কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা মুঠ 59টা চীনৰ এপছ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে সীমান্তত চলি থকা চীনৰ সৈতে সংঘাত্মক পৰিৱেশৰ মাজতে নিৰাপত্তাজনিত কাৰণত এই এপছসমূহ নিষিদ্ধ কৰা হৈছে ইয়াৰ ভিতৰত টিকটকতে আছিল ভাৰতৰ সৰ্বাধিক ব্যৱহাৰকাৰী নিষিদ্ধ কৰা আন এপছবোৰৰ ভিতৰত আছে ইউচি ব্ৰাউজাৰ BU ক্লিনাৰ We Meet, Tweet Selfie, BU Privacy, Dig Video, Cam Scanner, Photo Wonder, QQ Player, Beauty Plus, WeChat, Hello, You Can, Makeup আদি